তাৰপিছত সেইটোতে ক'ৰবাত মনত আছিলে মই বিস্ময় নে ক'ত জুবিন গাৰ্গৰ মাত্ৰ এটা ইণ্টাৰভিউ পঢ়িছিলোঁ তলত আছিলে জুবিন গাৰ্গ ক্লাব ৰোড যোৰহাট 785001 সেইটোৱে ঘৰৰ এড্ৰেছটো ঘৰৰ এড্ৰেছ সেইটোতো মই এখন ফেন লেটাৰ পঠিয়ালোঁ আৰু এই আছে ডেষ্টিনি এনে চিঠিবোৰ ভনীয়েকহঁতে পঢ়ে সিহঁতিয়ে ৰিপ্লাই দি থৈ দিয়ে নাথাকেও কিন্তু এই চিঠিখন পোৱাৰ সময়ত তেওঁ ঘৰত আছে চিঠিখন তেওঁ পালে সংযোগ চিঠিখন তেওঁ পালে তাৰ পৰাই ৰিপ্লাই পঠিয়ালে তাৰপিছত মই মোৰ এড্ৰেছটো য'ত মানে দিছিলোঁ মোৰ মানে চিঠিখনৰ ফালে সেই কৰ্ণাৰটো ফালি পেলাই পাৰ্চত ভৰাই থৈ দিছে মানে বম্বেলৈ গ'লে ছোৱালীজনী পাৰিলে লগ কৰিম আৰু এনেকৈ তাৰপিছত মই এতিয়া সেইটোৱে জোকাওঁ যে তুমি নজনাকৈ মানে ফেন লেটাৰটো বহুতেই লিখে ন তুমি চেনি খাবলৈ লৈছ কৈছিলা বুলি এটা মৰম সোমাল চাগে তেতিয়া তাৰপিছত বহুতে আকৌ সেইটো সোধে কিনো লিখিছিলা কোৱাচোন চিঠিখনত ইমান বিশেষ কিবা স্পেচিয়েল একো লিখা নাছিলোঁ সেইটোৱে আৰু আপোনাৰ গান ভাল পাওঁ আৰু মই অনামিকাৰ মায়াটো শুনিছোঁ তাকো ভালকৈ সঁচাকৈ শুনা নাছিলোঁ ভাইটিয়ে মোক মেইন মানে অনামিকাত গানটো আৰু মায়া আৰু চাগে এটা দুটা তাৰ গান শুনিছোঁ সেই দুটা এলবামৰ কথা মই জানিছিলোঁ লিখিছোঁ আৰু সেইটোৱে ৰিপ্লাই দিছে তাৰপিছত কৈছে মোৰ আৰু এটা নেক্সট যিটো এলবাম হ'ব সেইটো ৰেকৰ্ডিং মই বম্বেত হ'ব গৈ আছোঁ গ'লে মই তোমাক লগ কৰিম সেই কথাটো লিখিছিলে তেনেকৈ চিনাকি হ'ল আৰু চিনাকি হৈ তাৰপিছত ভাল বন্ধুত্ব 1.5 বছৰমানৰ তাৰপিছত আৰু কিবা এটা যে অনুভৱ দুইজনৰে আছে সেইটো বুজি পালোঁ তাৰপিছত ল'ৰা হিচাপে ক'ব লাগিব কাৰণে তেওঁৱে ক'লে প্ৰপ'জ কৰা বুলি যিটো প্ৰপ'জ কৰিলে ফচংকে কথা কয় নহয় ফুৰাই কোৱা নিচিনাকৈ তেনেকৈ কৈছিলে এনেকৈ কৈ দিছে কথা পাতি হঠাতে আৰু আই লাভ ইউ বুলিয়ে কৈছে চিঠা আৰু তুমি কি উত্তৰ দিবা মই সেইটোও জানো গতিকে সোনকালে কোৱা